ৰঙামাটিৰ এই বিশাল পথাৰখনত পানী বাঢ়ি অহাৰ লগে লগে এই যিটো মাথাউৰি দেখিছে, এই মাথাউৰিটো হৈছে কুৰা মাথাউৰি। পানী বাঢ়ি অহাৰ লগে লগে এই চাপৰ অঞ্চলৰ মানুহে প্ৰয়োজনীয় কিছুমান সামগ্ৰী এনেদৰে মাথাউৰিৰ ওখ ঠাইত উঠাই থ'বলগীয়া হৈছিল। মোৰ পিছফালে থকা এই ঘৰখন বানপানীয়ে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। দাদা, আপুনি কওকচোন কেনেকুৱা মুহূৰ্ত হৈছিল? হয়, মানে বানপানী ৰাতি আমি যেতিয়া শুওঁ না, তেতিয়াতো পানী নাছিলেই। ৰাতিপুৱা শুই উঠি চাওঁ যে গোটেই পানীয়ে পানী, মানে ঘৰৰ ভিতৰত পানী সোমাই গ'ল। কিবা কৰি মানে কাপোৰখিনি আৰু ভিজিলে, তাৰমানে পানীত তিতিলে যিখিনি বস্তু বেয়া হয় সেইখিনি বস্তুৱে ওলাইছে। পানীখিনি এই মানে কাগজ পাতি আৰু কাপোৰ কানিখিনি, বাকীবিলাক চব ৰৈয়ে গ'ল, এইবিলাক ভাঙি চিঙি গ'ল। ঘৰৰ কিমান ওখলৈ পানী উঠিছিল? লিণ্টাৰ পাইছেগৈ। লিণ্টাৰ পাইছেগৈ। ফালৰ পৰা কোনো ধৰণৰ সহযোগ মানে আমাৰ গাঁৱত মানে এইটো হেৰিত মানে যিখিনি ৰিলিফ দিছে, গোটেই গাঁৱৰ মানুহখিনি লগ হৈ কেনে যিখিনি ৰিলিফ পাইছে আৰু সেইখিনি পাইছোঁ। মানে তাৰ বাহিৰে আৰু বেলেগ আৰু পাছত পোৱা নাই এতিয়ালৈকে। এই ঘৰটো নদীৰ পানীৰ সোঁতত সম্পূৰ্ণৰূপে ভাঙি শেষ হৈ গ'ল। ৰঙামাটিৰ কুৰুৱা মাথাউৰিৰ কাষৰীয়া অঞ্চলৰ মানুহখিনিৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে এই বানপানীত। মোৰ পিছফালে দেখিছে এইখন ঘৰ। এই ঘৰখনৰ গৰাকীৰ পৰা অলপ জানি লওঁ কি ধৰণে পানী বাঢ়ি আহিছিল। পানী বাঢ়ি অহা সময়ত কি ধৰণে নিজকে সুৰক্ষিত কৰিলে আপুনি? আমি কোনো মানুহকেইটা বাচি পেলাই ওলাই গৈছিলোঁ আৰু মাল বস্তু ওলাব পাৰিছিলোঁ। হয়, কিবা কৰি পেলাই মানে আমি মানুহকেইটা মানে কি হৈছিলোঁ আৰু এটা দুটা মানুহ উঠি আৰু পানী কেইদিন থাকিলে? পানী এসপ্তাহ আছে। এসপ্তাহ। ঘৰৰ কিমানলৈ উঠিছিল পানী? এক বুকু। সেইবোৰ বড়ো ধানৰ খেতি পকি সামৰিবৰ হৈছিল। বৰ্তমান এই ধাননি পথাৰ সম্পূৰ্ণৰূপে বেয়া হৈ পৰিছে। মোৰ পিছফালে এইখন ৰঙামাটিৰ বিশাল পথাৰ। এই পথাৰখনৰ পানী লাহে লাহে কমিব ধৰিছে। গোটেই পথাৰখনত প্ৰায় বড়ো ধানৰ খেতি কৰা হৈছিল। প্ৰায় 9 দিন ধৰি এই বড়ো খেতি পানীৰ তলত ডুবি থকাৰ ফলত খেতিবোৰ বেয়া হৈ গৈছে। ঘৰত কিমানলৈ উঠিছিল পানী? আমাৰ ঘৰৰ মোটামুটি 3-4 ফুটমান পানী উঠিছে। এতিয়া এইটো ডাঙৰতে। এতিয়া শুকাই গৈছে। এতিয়া শুকাইছে আৰু বস্তু বাহিনীবোৰ বেয়া হৈছে চাগে? বেয়া হৈছে বহুত। হঠাৎ পানী শুকাব বুলি ভাবি থাকোঁতে গোটেই ভিজি গ'ল আৰু মাহ বেহা মাকৈ। ঘৰৰ ভিতৰত প্ৰায় 3 ফুটৰ ওপৰত পানী উঠিছিল। ঘৰৰ মজিয়াবোৰ কেঁচা আৰু এই কেঁচা মজিয়া এনেদৰে খান্দি খান্দি গৈছে। এনেদৰে দ গাঁত হৈ গৈছে এইবোৰ ঘৰৰ মজিয়াত। আৰু এনেধৰণৰ মজিয়াত সহজতে বা কম দিনত থকাৰ উপযুক্ত হ'বই নোৱাৰে বহুতখিনি। মোৰ পিছফালে থকা এই ঘৰটোৰ গৰাকী মোৰ লগত আছে। তেওঁৰ পৰা অলপ জানিব বিচাৰিছোঁ বানপানীৰ কি ধৰণৰ পৰিস্থিতি হৈছিল। শাকতলা মথাউৰি ভাঙি পেলাই তাৰমানে আমাৰ ইফালে পানী সোমাই গ'ল। লাহে লাহে সোমাই যোৱাত তাৰমানে আমাৰ ইয়াতে 15খনমান গাঁও তাৰমানে পানীত ডুব গৈছে আৰু। হয়, পানীত ডুব যায় তাৰমানে এইবিলাক ইয়াতে যিমান তাৰমানে মানুহৰ ঘৰত মাহ বেহাৰ ধান এতিয়া যিমান যি আছিল তাৰমানে ঘৰৰ সম্পত্তি চব তাৰমানে পানীৰ তলত ডুব গৈছে। মাছৰ পৰা আদি কৰি আৰু এতিয়া মোৰ ঘৰৰ পিছফালে এইটো ডাঙৰ ফিচাৰী আছিল। এইবাৰ মাছো মাৰা নাছিলোঁ, এইবাৰ গোটাই মাছ তাত মানে বানপানীয়ে ধুই নিলে। তাৰপিছত হেৰি হৈছিলে, এই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা মোক কিবা কিবি দিছিলে, গছৰ পুলি, মৌ শাক, তাৰপিছত মাছো দিছিলে, মানে বহুত ধৰণৰ ফল মূলৰ গছ দিছিল। সেইবিলাকো এইবাৰ একদম ধুই নিলে। হাঁহ দিছিলে, হাঁহবিলাকো এইবিলাক চব পানীত উঠি গ'ল। সেয়ে এতিয়া আমাৰ বানপানী তাৰমানে এয়ে সমস্যা আৰু এতিয়া কেনেকৈ খাই বাছোঁ এতিয়া সেইটোহে তাৰমানে আমাৰ এতিয়া কথা। মোৰ উচ্চতা 5 ফুট 4 ইঞ্চি। তেতিয়াহ'লে মোৰ মাথাৰ ওপৰত এইটো চাওক, প্ৰায় 2 ফুট উচ্চতাত পানী উঠিছিল। প্ৰায় 2 ফুট উচ্চতালৈ পানী উঠিছিল।
অৰ্থাৎ 7 ফুট 7.5 ফুট উচ্চতালৈ পানী উঠিছিল। এইখনেই হৈছে বিশাল পথাৰখন আৰু এই পথাৰখনৰ কাষতে লাগি আছে এই ঘৰটো। ৰঙামাটিৰ মাথাউৰি ভঙা এই অঞ্চলত বৰ্তমান মাছৰ উজান উঠিছে। এনেদৰে মানুহে মাছ মাৰি আছে। পৰা সত্তু উঠে দিব। পাই থাকো কি ধুনীয়া মাছ উঠিছে। কি মজা মাছ উঠিছে নহয়। কি ধুনীয়া মাছ উঠিছে। পানী কমি যোৱাৰ ফলত এই ঠাইত খুব মাছ উঠিব ধৰিছে। মই অলপ সৰু মাছ লৈ ল'লোঁ। পৃথিৱী আৰু প্ৰাকৃতিক ব্যৱস্থাৰ মাজৰ ভাৰসাম্য ব্যৱস্থা দ্ৰুত গতিত হ্ৰাস পাব ধৰিছে। ইয়াৰ মূল কাৰণ বৰ্ধিত জনসংখ্যা। গতিকে জনসংখ্যা নিয়ন্ত্ৰণ কৰক। বহুতেই দেৰি হৈ গ'ল। ইতিমধ্যে পৃথিৱীৰ বুকুত বিপদৰ সংকেত ঘণ্টা বাজিব ধৰিছে। পৰৱৰ্তী ভিডিঅ'সমূহ চাবৰ বাবে দিচাং ব্লগ চেনেলটি ছাবস্ক্ৰাইব কৰিব।